Friends and welcome back to my YouTube channel Jayanto Fitness and Vlog. Guys, fitness বুলি কওঁতে এটা কথা মনত পৰিছে মানে বহুত ফ্ৰেণ্ডে কৈ আছে আৰু কমেন্ট কৰি যে তই জিমৰ ভিডিও দিয়া নাই দেখোন মানে জিমৰ ভিডিও দিয়া নাই বন্ধুসকল কাৰণ মই জানুৱাৰী পই জিম যোৱাই নাই মানে এটা আৰু ঘৰুৱা অসুবিধাৰ কাৰণে জিম যোৱা নাই কিন্তু যাম আৰু সোমবাৰৰ পৰা যাম আৰু আপোনালোকক জিমৰ ভিডিও কন্টিনিউ দি থাকিম ট্ৰাইচেপ মাৰো বাইচেপ মাৰো আৰু বডিটো দেখিছো আপোনালোকে খিনাই গৈছে বডি চডি নাই আৰু এই বডিটো ট্ৰান্সফৰমেশন কৰি আৰু বনাব লাগিব আৰু 3 মাহ মানৰ ভিতৰত আৰু অলপ বনাম আৰু মানে মনসা পূজাও আহি আছে বনাব লাগিব আৰু পূজাৰ কাৰণে তো আজি মই আছো মানে অভয়পুৰত হাজো অভয়পুৰ মামাহঁতৰ ঘৰত তো মামাহঁতে মানে আনিছে মোৰ কাৰণে সৰু মামা আনিছে এটা মোবাইল মানে গিফট দিব আৰু মোক তো সেই মোবাইলটো নিবলৈ আহিছো মই আৰু ভাবিছো আপোনালোকক মোবাইলটো দেখুৱাই দিও এবাৰ কেনেকুৱা পায় আপোনালোকে বলক আৰু আনবক্সিং কৰি আপোনালোকক দেখুৱাই দিও মোবাইলটো স্যামসাঙৰ মোবাইল বুলি কৈছে মই দেখা নাই এতিয়া লাগে তো বলক আৰু চাও মোবাইলটো চাও ইয়াতে নাই আছে ড্ৰয়িং ৰুমত এতিয়া আমি যাব লাগিব বেডৰুমৰ পৰা ড্ৰয়িং ৰুমলৈকে বলক মোৰ লগত আৰু আমি ভিডিওটো আৰম্ভ কৰো গাইস এটা কথা কওঁ আপোনালোকক মানে মই অলপ আগতে চুলি তুলি কাটি মানে গাছা ধুই আহিছো আপোনালোকে চাওক কেনেকুৱা হৈছে চুলি কাটটো আৰু দাড়ি চাৰি কাটিছো কেনেকুৱা লাগা হৈছে মোক আজি কমেন্ট কৰি জনাব আৰু আপোনালোকে ভাল পাইছে নে আৰু বেয়াই দেখিছে আৰু বেয়াই দেখবদেচোন আৰু আমাৰ ঠক চক নহয় মানুহ তো বলক আৰু মোবাইলৰ ভিডিও চাও না কি কয় তো এইটো হৈছে গাইস ড্ৰয়িংটো আপোনালোকক আবাৰ দেখুৱাই দিও ভালকে মানে গতে ভট্টু আৰু পিছত তাতে ভিডিও কৰি আপোনালোকক দেখুৱাই দিম আমি হাতৰ লগত চিনাকি কৰি দিম তো আজি আৰু ভিডিওটো মোবাইলৰে ওপৰত বনাও আৰু মানে হ'ব দিয়ক আৰু ইমান কৈ নাথাকো আৰু এইটো ইফালে দেখিছে টিভি আৰু ইফালে সোফা ডাইনিং টেবুল এইবিলাক আছে আৰু ইফালে আছে আমাৰ শোকেছটো আছে ইফালে আৰু এইখিনি আৰু বস্তু বেছি নকওঁ আৰু আপোনালোকক মোবাইলটো দেখুৱাই দিও মহাদেৱক চিন্তি প্ৰভু সেৱা কৰি লৈছো এই প্ৰভু যাতে ভাল মোবাইল হয় আৰু ভাল কেমেৰা চেমেৰা ভাল হয় ভিডিও বনাত ভাল পাম আৰু গাইস বিছনাৰ ওপৰত ফাইনেলি আনবক্সিং কৰিম এই খিৰকিৰ পোহৰৰ কাৰণে আনিছো আৰু এয়া বিছনাৰ ওপৰত ফাইনেলি আনবক্সিং কৰিম আমি উলিয়াব লাগিব প্ৰথমতে উলিয়াই ললো এইটো হৈছে মোবাইল মানে একবাৰ খুলি কিনে লাৰিছে কিজানি সেইকাৰণে আৰু অলপমান হাতৰ চিনটিন বহি আছে আৰু একো নাই ভালকে চাও এইবিলাক হৈছে আৰু পুষ্টি প্ৰমাণ পত্ৰ এইবিলাক জন্মৰ চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট কোনদিনা জন্ম পাইছে কি এইবিলাক লিখাই আছে ইয়াতে কিমান দাম লৈছে কিমান কি আৰু দোকানৰ নাম চাম সকলো এড্ৰেছ লিখাই আছে ইয়াতে এইখন পিছত চাম আগতে আমি মোবাইলটো চাই লওঁ কি প্ৰচেছ আছে আৰু কেনেকুৱা হয় তো হেডফোন চাৰ্জাৰ এইবিলাক আছে না নাই চাই লওঁ চাৰ্জাৰটো আছে দেখিছোঁ ইয়াতে আৰু হেডফোনডাল বিচাৰিব লাগিব ইয়াতে ক'ৰবাত এতিয়া গাইছ আপোনালোকক এনেকুৱা ভিডিঅ' কৰি দেখুৱাই দিওঁ আৰু মোবাইলটো অলপমান টিপু মানে গাইছ বাহিৰত আৰু অলপ হাল্লা চাল্লা হৈ আছে দিয়ক বেকগ্ৰাউণ্ডত মানে বেয়া নাপাব আৰু আপোনালোকে সেইখিনি ইগন'ৰ কৰক আৰু ভিডিঅ'টো চাওক মোৰ এইটো ভিডিঅ' মানে বেছি দীঘল নহয় আৰু ছুটি হ'ব গতিকে আৰু স্কিপ নকৰি ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু বাহিৰত আৰু হাল্লা হৈ আছে দিয়ক আৰু কি ক'ম আৰু মাইক চাইক নাই যিহেতু মই দুখীয়া মানুহ আৰু যদিহে পইচা পাওঁ মাইক আনি ভালকৈ চাউণ্ড কোৱালিটি ভাল কৰিম আৰু ভিডিঅ' বনাম আৰু আপোনালোকৰ কাৰণে তো আপোনালোকৰ মোবাইলটো এতিয়া অলপ থৈ লৈছোঁ ইয়াতে আৰু দেখুৱাই আছোঁ ৰ'ব হৈছে মোবাইলৰ সকলো ধৰণৰ সা সঁজুলি ভালেই হোৱা নাই মোবাইলটো আৰু এয়া চাওক মোবাইলৰ বেক চাইডটো চাওক 4টা কেমেৰা আছে আৰু কি আছে ভালকৈ ময়ো চাৱা নাই চাই লওক দুখনমান ফটো উঠিলোঁ দিয়ক আৰু বাকীবোৰ দেখুৱাব আপোনালোকক হেডফোন চাৰ্জাৰ কি আছে সকলো ধৰণৰ বস্তু ওলাই পৰিছে আৰু এয়া চাৰ্জাৰ এয়া কেবুলডাল আৰু এয়া চাৰ্জাৰ আৰু ইয়াতে আছে গাইছ হেডফোন যিডাল গান শুনাত কামত আহিব আৰু ভাল লাগে মানে ভিডিঅ' চিডিঅ' এডিট কৰিবৰ কাৰণে অলপ কামত আহিব এই হেডফোনডাল আপোনালোকক এবাৰ লৈ দেখুৱাই দিওঁ ধুম মচালে দি ধুনীয়া চাউণ্ডটো ভাল গান শুনি দেখুৱাই দিওঁ মোবাইলটোৰ বিষয়ে গাইছ ইমান কৈ নাথাকোঁ কাৰণ মানে কোম্পানীৰ পৰাতো কোনো ধৰণৰ পইচা নাপাওঁ আৰু আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে কি বস্তু কিমান আছে আৰু আপোনালোকে যদি ল'ব ইচ্ছা কৰে এনেকুৱা মোবাইলটো চাই লওক এখানি মই দেখুৱাই দিছোঁ মানে কি আৰু প্ৰচেছ আছে আৰু ইয়াতে গাইছ লিখাই আছে মেক ফৰ ইণ্ডিয়া মানে ইণ্ডিয়ান আৰু ইণ্ডিয়াতে বনাইছে মানে যিহেতু আৰু ভাৰতবৰ্ষক ভাল পাওঁ ইণ্ডিয়াৰ বস্তুৱে মই দিব কৈছিলোঁ ইণ্ডিয়াৰে দিছে তো ভাল লাগিছে আৰু ভিডিঅ'টো শেষে কৰোঁ এয়া গাইছ বক্স ইয়াতে আছে আৰু চব এতিয়া সামৰি থৈ দিওঁ আৰু শেষত আপোনালোকক দামটো দেখুৱাই দিওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ আৰু এয়া চাওক
টোটেল প্ৰাইচ কিমান আছে গাইজ টোটেল প্ৰাইচ 11,499 টকা আজি ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মানে ৰঙা ৰঙা যে কাষত থাকে সেইটো আপোনালোকে লাৰি দিব আৰু আজিলৈকে তেনেহ'লে বাই বাই জয় অসম